চাওক আমি যেটো নেকি 2 দিন আগতে যেটো নেকি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আপোনালোকৰ চেনেলৰ যোগেদি আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ। তো তাৰপিছত আমাৰ ডিজি ছাৰ আহি পেলাই কিছু এমাৰ্জেঞ্চি বানৰ সুবিধা কৰি দিম বুলি আমাৰ ৰাইজৰ আগত আশ্বাস দিছিলে, কিন্তু আমাৰ ঠিকাদাৰ বা ভেণ্ডাৰে কৰিব কামখিনি বুলি কোৱাত আমি আজি এই 6 তাৰিখ চাওক কোনো ইয়াতে বম্বু প্ৰটেকশ্যনৰ কোনো ব্যৱস্থাই হোৱা নাই। চাওক সেইকাৰণে আমি কৈছিলোঁ যে ইয়াতে ঠিকাদাৰ বা কোনো ভেণ্ডাৰৰ প্ৰয়োজন নাই, ৰাইজে কৰিব কামখিনি বুলি আমি বিডিঅ' ছাৰ বা ইঞ্জিনিয়াৰক জনাইছিলোঁ। তেতিয়া বিডিঅ' ছাৰ বা ইঞ্জিনিয়াৰে কৈছিলে যে কামখিনি কোনো ৰেজিষ্ট্ৰেশ্যন ঠিকাদাৰ বা ভেণ্ডাৰেহে কৰিব পাৰিব, ৰাইজে কৰিব নোৱাৰিব বুলি আমাক ৰাইজক কৈছিলে। তেতিয়া আমি মনে মনে মুখত খোপা মাৰি থাকিব লগা হৈছিলে। তো আজি আপোনালোকক দেখাব বিচাৰিছোঁ যে সেই অৰুণাচলৰ পৰা যিটো বৈ অহা আমাৰ ভুটিয়ামাৰী নদীখন, তো চাওক আজি কোনো ইয়াতে বম্বু প্ৰটেকশ্যন বা এমাৰ্জেঞ্চি বানৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। তো ৰাইজক দেখাবলৈ বিচাৰিছোঁ। তো আজি আৰু পুনৰ এই ছবিখনে আপোনালোকে দেখিবলৈ পাইছে। তো ইয়াতে কোনো ধৰণৰ এমাৰ্জেঞ্চি বানৰ ব্যৱস্থা কৰা নাই। ধন্যবাদ। আকৌ পুনৰ মই ক'বলৈ বিচাৰিছোঁ যিটো নেকি চৰকাৰৰ ফালৰ পৰা আমাৰ ডিচি ছাৰে আমি যেতিয়া এটা নিউজ বজাইছিলোঁ তাৰপিছত আহিছিলে আৰু আমাক আশ্বাস দিছিলে ৰাইজক আৰু কৈছিলে যে বম্বু প্ৰটেকশ্যন দিয়া হ'ব এমাৰ্জেঞ্চি। তো বম্বু প্ৰটেকশ্যনখন চাওক আজি কি ধৰণৰ দিয়া হৈছিলে। ঠিকাদাৰ বা এই কি কয় ভেণ্ডাৰ মানে কি ভেণ্ডাৰ হয় আমি বুজি নাপাওঁ ৰাইজে। তো আজি চাওক কি ধৰণৰ প্ৰটেকশ্যন দিয়া হৈছিলে এইটো ভালদৰে একবাৰ আপোনালোকে চাওক, মই ভালদৰে দেখাবলৈ বিচাৰিছোঁ। তো আজি কি হৈ আছে এইটো মানে মই ক'বলৈ বিচাৰিছোঁ যে এইটো বম্বু প্ৰটেকশ্যন দিয়া হৈছিলে। চাওক এই বেৰা দিয়া নিচিনা, ফুলবাৰীত বেৰা দিয়া নিচিনা। তো একে গতি চপৰাকৈ মাটি খোৱাই আছে আৰু ঘৰ নিচেই কাষতেই আছে। এয়া চাওক নিচেই একদম বেছি নহয় 20 ফুটমান আৰু আছে। তো যেনেকুৱা ধৰণে আমাৰ ভুটিয়ামাৰী নদীখন বাঢ়ি আহিছে চাওক একে ফটো একে ধৰণৰ ছবি আছে। তো মই দেখাবলৈ বিচাৰিছোঁ মই সেই বস্তুটো আগতে 2 তাৰিখত এই বস্তুটো দেখাইছিলোঁ, এই বাতৰিখন প্ৰচাৰ কৰা হৈছিলে। আৰু বম্বু প্ৰটেকশ্যন চাওক আপুনি কেনেকৈ ভাঙি আছে নদীখনে, মই দেখাই আছোঁ, প্ৰত্যক্ষ ৰূপত দেখাই আছোঁ। তো আমি কৈছিলোঁ বাৰম্বাৰ জনাইছিলোঁ যে বিডিঅ' ছাৰ বা ডিচি ইঞ্জিনিয়াৰক জনাইছিলোঁ এই বম্বু প্ৰটেকশ্যন দি আমাৰ নদীখন ৰখাব নোৱাৰিব, কিন্তু আমাৰ কথা কোনো কাণ খাৰ দিয়া নাছিলে। আৰু বিডিঅ' ছাৰে কৈছিলে আপোনালোকৰ এই কামটো ৰাইজে কৰিব নোৱাৰিব, এইটো ভেণ্ডাৰ বা কোনো ৰেজিষ্ট্ৰেশ্যন ঠিকাদাৰ লাগিব। তো আমি কৈছিলোঁ নহয় ছাৰ, ৰেজিষ্ট্ৰেশ্যন ঠিকাদাৰ বা ভেণ্ডাৰে এই কামখন কৰিব নোৱাৰিব, ৰাইজেই কৰিব পাৰিব। তো তেতিয়া চাওক আমি যদি গাঁৱৰ মানুহখিনি কৰিলোঁ হয় এই বস্তুটো আমি ডাবল কৰি বাঁহটো দিলোঁ হয় আৰু ভালকৈ প্ৰটেকশ্যন দিলোঁ হয়। আজি যিটো অৱস্থা ৰাইজৰ আছিলে, যিটো মানে আগতে যি খংগাৰী ৰূপ বানৰ আছিলে, এয়া চাওক বম্বু প্ৰটেকশ্যন কেনেকৈ বৈ পেলাই গৈ আছে নদীত। চাওক এয়া চাওক মই দেখাই আছোঁ বম্বুৰ প্ৰটেকশ্যন দিয়া হৈছিলে যিটো নেকি ভেণ্ডাৰ বা ঠিকাদাৰজনে। চাওক এয়া নদীৰ মাজত গৈ আছে। তো চাওক এই ধৰণৰ কাম আমাৰ হয় ঠিকাদাৰ বা ভেণ্ডাৰে কৰে। তো এনেকৈ যদি বছৰে এনেকুৱা ধৰণেৰে ৰাইজৰ চকুত ধূলি দিয়া নিচিনা কাম কৰে, তো সেইকাৰণে আজি এইটো গতি আজি ৰাইজৰ সেইকাৰণে এইটো গতি হৈ আছে। তো মই দেখাবলৈ বিচাৰি আছোঁ চাওক বম্বুৰ প্ৰটেকশ্যন কেনেকৈ আহি আছে। এইটো চাওক চকুৰ সন্মুখতে আপোনাৰ এই যোনটো নেকি ভেণ্ডাৰ, এইটো ৰাইজে সহজতে বুজি নাপায় ভেণ্ডাৰ মানে কি, কিন্তু আমিও ধৰিব নোৱাৰোঁ ভেণ্ডাৰ কি বস্তু হয়। তো আমি জনাইছিলোঁ ছাৰক, বিডিঅ' ছাৰক জনাইছিলোঁ, ইঞ্জিনিয়াৰ ছাৰক জনাইছিলোঁ ছাৰ আপুনি ৰাইজৰ ওপৰত কামটো এৰি দিয়ক, কিন্তু কৈছিলে এইটো কোনো ৰাইজে কৰিব নোৱাৰিব, ৰেজিষ্ট্ৰেশ্যন ঠিকাদাৰ বা ভেণ্ডাৰহে কৰিব পাৰিব। তো আমি তাৰপিছত আমাৰ ৰাইজৰ মুখটো বন্ধ হৈ গৈছিলে। আমি জনোৱাৰ পিছতো ভেণ্ডাৰে
আহি পেলাই এই ফুলবাৰীত বেৰা দিয়া নিচিনা দিছিলে এতিয়া আপোনালোকে দেখিছেই তো কি বস্তুটো আমাৰ ৰাইজক মানে ৰাইজে কি বস্তুটো বিশ্বাস কৰিব আপোনালোকৰ বা প্ৰশাসনৰ ওচৰত তো বেছি নকওঁ মই নিজখন দেখাইছোঁ নিজে কাষতে স্কুলখন আছে আৰু ঘৰখন একদম ওচৰতে এয়া চাওক আৰু বেছি নাই 10 ফুট মাত্ৰ আছে যদি নিউজত মই বেয়া কথা কৈছোঁ বা কোনো ধৰণৰ যদি মোৰ মুখৰ পৰা চাওক কি ধৰণৰ কাম কৰিছিলে হা দেখোঁতেছি ঘৰটো চাওক আৰু মই যেতিয়া নেকি বিৰোধ কৰিছিলোঁ যে ভেণ্ডাৰে কৰিব নোৱাৰিব তেতিয়া ভেণ্ডাৰৰ দাদা ভাইবিলাকে মোক কৈছিলে এই বহুত জানা হৈছে এতিয়া মোক কিছুমান ভাবুকি আহিছিলে মোৰ ওপৰত তো মই আজি ক'বলৈ বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যদি কাম হয় তেতিয়াহ'লে ভেণ্ডাৰ বা ঠিকাদাৰে কি কৰিব পাৰিব ৰাইজৰ ওপৰত চাওক মই দেখাই আছোঁ প্ৰত্যক্ষ ৰূপত ভেণ্ডাৰে কৰা কামখিনি ঠিকাদাৰ বা ভেণ্ডাৰে যিটো নেকি তৎকালীন ব্যৱস্থা কৰিছিলে সেইটো বস্তু চাওক আজি মই দেখাই আছোঁ এই ভিজুৱেলত চাওক চাওক এয়া এনেকুৱা গৈ আছে আমি বাৰম্বাৰ এটাই কথা জনাইছিলোঁ ভিডিঅ' ছাৰকো কৈছিলোঁ মই 3 তাৰিখৰ দিনাখন কৈছিলোঁ 2 তাৰিখে আমাৰ জিলা উপায়ুক্ত আহিছিলে আমাক ৰাইজক আশ্বাস দিছিলে জিলা উপায়ুক্তই আমাক বহুত ধুনীয়া আশ্বাস দিছিলে আপোনালোকে থাকি ভালকৈ কামটো কৰিব বুলি কিন্তু 3 তাৰিখৰ দিনাখন যেতিয়া আমি ভিডিঅ' ছাৰক ফোন কৰিলোঁ এইটো কোনো গাঁৱৰ ৰাইজে কৰিব নোৱাৰিব সেইটো কাম কৰিলে ভাল নহ'ব ভেণ্ডাৰ বা ৰেজিষ্ট্ৰেশ্যন ঠিকাদাৰহে লাগিব বুলি কৈছিলে তেতিয়া আমি কৈছিলোঁ এই ঠিকাদাৰ বা ভেণ্ডাৰে কৰিলে সেই কামখিনি ভাল নকৰিব তথাপি আমাৰ কথা নামানাকৈ কৰিছিলে কামখন চাওক আজি কি টকা হৈ আছে ৰাইজৰ उसको मजा ले रहेगा घर में तो नहीं ना ये सब है এই বানখন দেখিবলৈ পাই আছে যোনটো নেকি আমাৰ 2 নং কালাবিলৰ ওচৰতে এটা বান বান্ধা হৈছিলে ঠিকাদাৰে তো কেনেকুৱা ধৰণে বানটো বান্ধা হৈছিলে সেই বস্তুখন আমি দেখাবলৈ চেষ্টা কৰিছোঁ তো আজি বান বান্ধাৰ ওপৰ সাইডৰ পৰা নদীখন খলনি এই ভাঙি পেলাই আজি নদীৰ সেইটো অৱস্থা হৈ আছে তো সেইটো 2 নং কাদাবিল গাঁৱৰ গটিয়ামাৰী নৈ হয় তো মই জুম কৰি দেখাব বিচাৰিছোঁ বানখন চাওক বানখন নদীৰ মাজত আৰু বেলেগ সাইডেদি ভাঙি পেলাই নদীটো সোমাই গ'ল তো মই ৰাইজবিলাককো দেখাব বিচাৰিছিলোঁ ধুনীয়াভাৱে বহুতখিনি ইয়াতে আহিছে আৰু চাবলৈ ঘৰখন নিচেই কাষতে আছে এই গড়াৰ কাষতে মই নদীখন আকৌ পুনৰ তলফালে দেখাবলৈ বিচাৰিছিলোঁ গছ গছনি যেনেকুৱা ধৰণে নদীখন লৈ আহিছে বাঁহ আৰু কলগছবিলাক এয়া চাওক এই বস্তাখিনি দেখিবলৈ পাই আছে নদীৰ মাজত যিটো ভেটা দিয়া হৈছিলে চিধা কৰি বান্ধা হৈছিলে আৰু এইফালে মানুহবিলাক আছে যিটো নেকি আমি জনাইছিলোঁ 1 নং কাদাবিল আৰু আমাৰ ডিচি ছাৰো আহি পেলাই নিৰ্দেশ দিছিলে আৰু আমাক আশ্বাস দিছিলে যে এমাৰ্জেঞ্চি বম্বু প্ৰটেকশ্যন দিয়া হ'ব বুলি কৈছিলে কিন্তু বম্বু প্ৰটেকশ্যনটো আমাৰ ঠিকাদাৰ বা ভেণ্ডাৰে এনেধৰণৰ কৰিছিলে আৰু আমাৰ নদীখনে চাওক বম্বু প্ৰটেকশ্যন দিয়াটো কি কৰিলে কেনেকুৱা ধৰণৰ বম্বু প্ৰটেকশ্যন মই আপোনাক দেখাই আছোঁ ৰাইজক দেখাই আছোঁ চাওক এয়া তো এনেকুৱা ধৰণে ৰাইজৰ চকুত ধূলি দিয়া কাম কৰিছিলে আৰু আজি তাৰ পৰিণতি আকৌ আমাৰ ভুটিয়ামাৰী নদীখন ফুটুকা ফেন বাঢ়ি আহি বহুতখিনি
নষ্ট কৰিছে আৰু বম্বু প্ৰটেকশ্যনৰ যিটো নেকি অৱস্থা আছে তাৰ অৱস্থাটো চাওক কেনেকুৱা ধৰণৰ। তো মই দেখাব গৈ আছোঁ, বাকী বম্বু প্ৰটেকশ্যনৰো কথা দেখাব গৈ আছোঁ। ইফালে চাওক আৰু দেখিবলৈ পাই আছে নদীখনৰ কি সংহাৰী ৰূপ। আমাৰ যেনেকুৱা ধৰণে কাম হ'ব লাগিছিলে আমি জনাইছিলোঁ আমাৰ ইঞ্জিনিয়াৰ বা BDO ছাৰক। ইহঁতে কৈছিলে BDO ছাৰ বা ইঞ্জিনিয়াৰে নহয় এইটো ভেণ্ডাৰে কৰিব। তো আজি চাওক ভেণ্ডাৰে কামটো কেনেকুৱা ধৰণৰ কৰিছিলে আৰু আজি আকৌ দুৰ্দশাৰ মানে কাটাবিলবাসী ৰাইজ আকৌ মানে কিবা কাটাবিলবাসী ৰাইজৰ যিটো নেকি দুৰ্দশা আজিও সেই একেধৰণে বম্বু প্ৰটেকশ্যন দিয়া হৈছিলে, কিন্তু কেনেকুৱা ধৰণে দিয়া হৈছিলে চাওক। মই দেখাই আছোঁ ওচৰৰ পৰা চাওক এয়া। তো এইটো কি ধৰণৰ কাম হৈছে আপোনালোকে নিজে চবে অনুমান কৰক আৰু কওক। এই নদীৰ মাজত আছোঁ মই, পানীৰ মাজত। আনতে নাই লাগে এইটো চাওক কেনেকুৱা ধৰণে গছ গছনিবিলাক চব উটাই লৈ আহিছে আৰু দেখাবলৈ বিচাৰিছোঁ মই কেনেকুৱা ধৰণে নদীখন গছ গছনিবিলাক লৈ আছে আৰু ঘৰ বাৰী লৈ আছে উঠাই পেলাই। তো ইফালে চাওক কেনেকুৱা ধৰণে এইটো আহি আছে পানীটো। এইটো 2 নং কাটাবিল হয়। তো চৰকাৰৰ ফালৰ পৰা কোনো এমাৰ্জেঞ্চি বানৰ সুবিধা ইয়াতে দেখিবলৈ পৰিলক্ষিত আমি হোৱা নাই। এয়া চাওক আমাৰ কেনেকুৱা ধৰণে বাঢ়িছে। পূৰা অৰুণাচলৰ পৰা যি বৈ আহিছিলে সেই নদীখন মই ওপৰৰ পৰা দেখাইছোঁ, তলৰ পৰা দেখুওৱাৰ কোনো সম্ভৱ নাই। বহুত দ কৰি গৰাখন দেখিছে চাওক। আৰু বেছি দূৰ নাই, ঘৰখন নিচেই কাষতে আছে। কাপোৰ বাৰীবিলাক যাবলৈ পাইছে আৰু এই ঘৰবিলাক দেখাই আছোঁ এয়া চাওক। ইফালে একবাৰ দেখাবলৈ বিচাৰিছোঁ। এই বাঁহটো আছিলে, বাঁহটো লৈ গ'ল। তাৰপিছত এই নদীৰ মাজত বাঁহটো এয়া। ইফালে দেখাবলৈ বিচাৰিছিলোঁ এই বাঁহটো চাওক, বাঁহটো একবাৰ মনত কৰক। বাঁহটো বান্ধা হৈছিলে, কিন্তু কি ধৰণে বান্ধিছিলে বানৰ পিছফালেদি নদীখন ফুটা কৰি পেলাই নদীখন সোমাই যায়। ঠিকে আছে, মই ইমানখিনিয়ে দেখালোঁ।